বয়ফ্ৰেণ্ডৰ লগতে কথা পাতি আছিলোঁ। এইজনীয়ে আকৌ কেলে ফোন কৰিলে? হেল্ল'। হেল্ল'। তই ক'ত আছ? মই তহঁতৰ ঘৰলৈ গৈ আছোঁ। তই আহিবি জানো আমাৰ ঘৰলৈ? আমাৰ ঘৰলৈ আহিলে কিন্তু জোতা পিন্ধি আহিব লাগিব। পিন্ধি আহিছোঁ। আৰু এটা কথা, তই আমাৰ ঘৰলৈ আহিলে কিন্তু 10-12টা চিকিউৰিটি পাৰ হৈ আহিব লাগিব দেই কিন্তু। আৰু হেৰি, তই কিন্তু ৰঙা কাপোৰ একদম পিন্ধি নাহিবি মানে, নহ'লে আমাৰ ঘৰ নাপাওঁহি আৰু। হ'ব দে তেতিয়াহ'লে, মই বেলেগ দিনাখনে যাম আৰু। তই য'তে আছ তাতে ৰখি থাক কিন্তু দেই, একদম হিলাহিল নহবি তাৰপৰা। মই গাড়ীখন উলিয়াবলৈ কৈছোঁ চিকিউৰিটি, তাৰপিছত যামেই মই। চিকিউৰিটি, গাড়ীখন উলিওৱা। তই মানে খোজকাঢ়ি আহিছ, সেইকাৰণে এনেকে ৰখি আছ। তয়ো দেখোন খোজকাঢ়িয়ে আহিছ। মই মানে এনেই খোজকাঢ়ি অহা নহয়, মই সেই স্কপিখন মানে বজাৰলৈ পঠিয়াইছোঁ দেই। আৰু তই মই গম পাওঁ তই খোজকাঢ়ি আহিছ বুলি, সেইকাৰণে মই বাছখনো নাই দিলোঁ। ব'ল, তোক মই এতিয়া আমাৰ টাউনখন দেখামগৈ। ব'ল মই সেইকাৰণেহে আহিছোঁ। এইখন গোটেইখন মানে আমাৰ দেই। জাবৰখিনি কথা ক'বলৈ আহিছ? এইখন অৰণ্য হয়, অৰণ্য। আমাৰ ইয়াৰ অৰণ্য হয়। গছজোপা ইমান ধুনীয়া লাগিছে, ফটোকপি মাৰি দে, এইটোতে মাৰি দিবি ল। তই প'জ দে। তোৰ এইটো নামাৰো দেই, মোৰ এই দামী কেমেৰাটো মাৰিছে। হ'ব, তোৰ বাকীবোৰ দেখাবলৈ আছেই। ব'ল তেতিয়াহ'লে। এই যে ৰাস্তাটো দেখিছ? এইটো মই বনোৱা মানে। সেইকাৰণে জঁপিয়াই আহিবলগীয়া হৈছে, ইমান গাত গোট আকৌ। হ'ব দে, তই ব'ল। তোক মই যে এই ভাল বস্তুটো দেখুৱাই নাই। এইবোৰ মোৰেই মানে, আৰু এইখন গোটেইখন মানে মোৰেই, কৈছোঁ নহয় মোৰেই, এইবোৰ চব মোৰেই ইয়াত মানে। তাৰপিছত তই যে এইডোখৰ ৰখি আছ, এইডোখৰ মানে মোৰেই। আৰু যে এইবোৰ দেখিছ পথাৰখন, এইবোৰ চব বাঁহ গছবোৰ, এইবোৰ চব মোৰ মানে। এইবোৰ দেখিছেনে? এইবোৰ মানে চব মোৰ দেই। হ'ব দিয়া, এতিয়া আমি যাওঁ ব'ল। দেখাওঁ আৰু অলপ দেখাওঁ। নাই নাচাওঁ। আৰু দেখাওঁ নালাগে। দেখাওঁ অলপ বহুত চালোঁ, ব'ল এইফালে যাওঁ। ব'ল আহজনে যাওঁ, খালি ইয়াৰ পৰা যাওঁ। ব'ল, সেই তাতে পঢ়োঁগৈ, সেই উস্তাদিজনীকো মাতি দিব লাগিব। চশমাখন পিন্ধিয়ে লওঁ, তাপেকেনে গৈ পানি ইহঁতকেইজনী ওচৰপা অকণমান তাকে মাৰি থৈ আহোঁগৈ। এইকেইজনী ইয়াত বহি আছে। তহঁতি ইয়াত বহি আছ? ৰ মই চাইকেলখন থৈ লওঁ। ইয়াতে বহি আছোঁ। গৈছোঁ। চশমা লগাই আহিছোঁ, চাইকেলখন বাহিৰতে। তহঁতি আবার ইয়াতে অথনিৰ পৰা বহি আছ নেকি? তহঁতি কিহত আহিলি অ'? মই মাইনাৰ ৰুলাৰখনত আকৌ। কি মাইনাৰ ৰুলাৰ? এইখন আকৌ। তোৰ ৰুলাৰ নি? এইখন দেখিবলেহে। কিমান দাম বুলি ভাবিছ? কিমান দামনো? নকওঁ আৰু তহঁতি বেহুচি হবি ইয়াত। আমি আকৌ নাই দেখা নহয় মাইনাৰ ৰুলাৰ যে এনেকৈ। ক'ত দেখিবি? আমাৰ ঘৰৰ মানুহৰহে আছে, বেলেগৰ নায়েই আকৌ। হ'ব তোৰ উস্তাদি কথাটো হ'ব। কি উস্তাদি? সঁচাটোহে কৈছোঁ। ভাল ফিতাহী কেইজনীৰ লগত লগ হ'লো দেই। কালি কি হ'ল জানো নাই? কি হ'ল? হেৰি নহয়, কি বুলি কয়, যাওঁ ব'ল, মোৰ আমনিয়ে লাগিছে দেই কথা শুনি তহঁতৰ। ব'ল। বৈ তেন্তে যাওঁ আৰু ব'ল। মোৰ মাইনাৰ ৰুলাৰখন তুলি লওঁ আকৌ পাই। এনেকৈ আকৌ পেলাই থোৱা দেখি মানুহে আকৌ মোক কিবা বুলিয়ে ভাবে। নাই তোৰ কিন্তু মাইনাৰ ৰুলাৰখন ভাল লাগিছে আকৌ। মোৰ এখন বৰ মৰম আৰু। খালি এইখন মই বেছি নানো বাৰু। কি আননি তই? মই আৰু আছে নহয়, পাপাই মোক ধেৰ গিফ্ট দিয়ে। এইখনো মোক বাৰ্থডে নে কিবা এটা দিছিলে। মই আকৌ সস্তীয়া বস্তু নলওঁৱে মানে, সেইকাৰণে বেছি পচন্দেই নহয় বস্তু। কি
চা কেনেকৈ জঁপিয়াই আহিছে মাতচোন মাত তাইক অকণ কামোৰ দিওঁ ঐ এইফালে ফোনটো কাটাচোন ৰ'বা দেই কেলৈ মাৰিছিলে তোমালোকে কথা পাতো ফোনত বেয়া কথা পাতিছে কাৰ লগত পাতিছ ফোনত কথা ইমান বয়ফ্ৰেণ্ডৰ লগতে কথা পাতি আছিলোঁ কিন্তু চেনিহে খাই আছোঁ ইমান সৰুতে দেখিছে নে কেনেকুৱা কেইটা আছে বয়ফ্ৰেণ্ড কচোন ক আছে আৰু কেইটামান তোমালোকক কওঁ জানো ক কেইটা আছে ক 1 2 3 5টা বা 5টা এতিয়া এইটো বয়সতে 5টা হেৰি মই যাওঁ মোৰ পাৰ্টি এটা আছে নহয় নাইট পাৰ্টি এটা আছে মই সোনকালে যাব লাগে পাপা ৰৈ থাকিব পাই আমিও যাওঁৱে যাবি দেই মই যাওঁ মোৰ মানে দেৰিয়ে হৈছে সিহঁতক পাৰ্টি আছে বুলি ক'লে মায়ে এইফালে ফলাশৈলৈ ৰৈ থাকিব পায় ছাগলী ইফালে আলিয়া ভগতে থাকিলে পটাপট গুচিহে আহিলোঁ পিঠ কেইটামানকৈ মাৰি যাওঁ বুলি যাওঁ ফলাশৈ নহ'লে পিঠিত উঠিব ভাল এইকেইজনৰ লগত আজি ফচিলোহি দেই দিনটো তেনেকেই গ'লগৈ ফিট মাৰোঁতে আজি ভাল ফিট কেইটামান মাৰি থৈ আহিছোঁ সিহঁতৰ আগত বাপেকে